হে দোস্ত মই কি বুলি ধন্যবাদ দিম আজি আপোনালোকক মই ভাষা বিচাৰি পোৱা নাই যে মই কৰা কষ্টখিনিৰ ফল দিলে ফল মানে এটা ফল আছে এটা সিলভাৰ প্লে বটন মোৰ লগত আছে এই চেনেলটোত ডিম্পু বৰুৱা চেনেলটোৰ আৰু আজি এটা আহিছে ডিম্পুজ ব্লগটোৰ নমস্কাৰ বন্ধুসকল আমাৰ চেনেল বিং আছামলৈ আপোনালোকক স্বাগতম যদি আপুনি আমাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে আমাৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা এই ঘণ্টা বটনটোত ক্লিক কৰক যাতে আমাৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব পাৰে গাইজ স্বাগতম জনাইছোঁ আমাৰ চেনেল বিং আছামলৈ থাম্বনেইলটো দেখি আপোনালোকে গম পাইছে যে ডিম্পু বৰুৱাৰ কথা ক'বলৈ ওলাইছোঁ যে ডিম্পু বৰুৱা যোনটো সফলতা দুটাকৈ সিলভাৰ প্লে বটন পাইছে ইউটিউবত সেইটো আমি নিশ্চয় শলাগিব লাগিবই তেওঁ নিজে কৈছে যে এইটো অসমত প্ৰথমবাৰৰ কাৰণে হৈছে অসমত এইটো এটা ৰেকৰ্ড গতিকে তেওঁ যি সেই অসমত ৰেকৰ্ড কৰিছে সেইটোক আমি শুভকামনা জ্ঞাপন কৰিছোঁ আৰু অতি সোনকালে যাতে তেওঁৰ 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হওক তাকে কামনা কৰিছোঁ তেওঁ কি কৈছিলে শুনকচোন চাওক অসমত এইটো এটা ৰেকৰ্ড যে এজন মানুহৰ দুটা সিলভাৰ প্লে বটন আপোনালোকৰ বাবে থেংক ইউ আনবক্সিং নিশ্চয় যে দুটাকৈ সিলভাৰ বটন ইউটিউবৰ ফালৰ পৰা গিফ্ট পোৱাটো এইটো এটা অতি অসমৰ বাবে ভাল খবৰ আৰু ডিম্পু বৰুৱাৰ ব্যক্তিগতভাৱেও তেওঁ এটা যথেষ্ট সুখৰ খবৰ আমিও শুভকামনা জ্ঞাপন কৰিছোঁ যিটো সময়ত 2-3 বছৰ আগলৈকে ইউটিউবত মানে অসমৰ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰাকৈ দেখিবলৈ পোৱা যায় অসমত ইউটিউব প্ৰায় জনপ্ৰিয় নাছিলে আৰু সেইটো সময়ত প্ৰায় এতিয়া 2019 চনত গৈ যে দুটাকৈ সিলভাৰ বটন পাবলৈ সক্ষম হৈছে গতিকে ভাল নিউজ বুলিয়ে ক'লোঁ আৰু তোমালৈ আমাৰ বিং আছাম চেনেলৰ ফালৰ পৰা অলেখ অজস্ৰ শুভকামনা জ্ঞাপন কৰিলোঁ তুমি যিমান পৰা আগবঢ়াই নিয়া নিজৰ লগতে ইউটিউব জগতখনকো সমগ্ৰ অসমক প্ৰতিনিধিত্ব কৰি তুমি আগবাঢ়ি যোৱা অলেখ অজস্ৰ শুভকামনা থাকিল ধন্যবাদ